শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে চেঁচাৰ নগাপথাৰত পথ অৱৰোধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙাপৰা বিন্দুগুৰি তেজপুৰ সংযোগী পথছোৱাত প্ৰতিবাদকাৰী ৰাইজে বাহ পানী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে ৰঙাপৰা বিন্দুগুৰি তেজপুৰ সংযোগী পথছোৱাত একাংশ গাড়ী চালকে মইমতালিৰে চলাই অহাত প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছৰ খুন্দাত আহত হয় নগাপথাৰ ইংৰাজী বিদ্যালয়ৰ কণমানি ছাত্ৰী বিৰিনা পাইক। ছাত্ৰীগৰাকী বাছৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ। ৰঙাপৰা বিন্দুগুৰি তেজপুৰ সংযোগী পথৰ নগাপৰাত গতিৰোধক ব্যৱস্থা গ্ৰহণ আৰু যাত্ৰীবাহী বাছৰ গতি নিয়ন্ত্ৰণৰ দাবীত ৰাজপথত অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীত চাৰিদৰ ৰাজচক্ৰ বিষয়া ডক্টৰ ক্ষীৰোদকমল হাজৰিকা আৰু ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া ধনজিৎ হালৈ উপস্থিত হৈ পৰিস্থিতি বুজ লয়। ৰাইজে পথ অৱৰোধ কৰাৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। আজি পথ অৱৰোধ কৰিলোঁ মানে আমাৰ কণমানি এটা পোৱালি 5 বছৰৰ স্কুলৰ পৰা ওলাই আহোঁতে তেজপুৰ টু ৰাঙাপৰা যি বাছ আমাৰ ইয়াত চলাচল হয় এইটো ৰাস্তাত, এই বাছে আহি ডাইৰেক্ট খুন্দা মাৰিলে। পোৱালিটো নিহতে এতিয়াতো হয় আৰু তাকেতো পোৱালিটোক লৈ যায় বাৰু, এতিয়া ট্ৰিটমেণ্ট কৰাই আছে। কথা হ'ল যে এনেকুৱা দুৰ্ঘটনা আমি বাৰে প্ৰতি চাই আছোঁ। আমাৰ ৰাঙাপৰা যোনটো ৰুট হয় বাৰে প্ৰতি এক্সিডেণ্ট হৈয়ে থাকে, মাজতেও এক্সিডেণ্ট হৈ আছে। এইটোৰ বিষয়ে আমি গড়কাপ্তানি বিভাগ আৰু আমাৰ চাৰ্কুলাৰ বিষয়ক আমি স্মাৰক পত্ৰ দিয়েই আহিছোঁ বাৰে প্ৰতি, কিন্তু তেখেতসকলৰ আমাক মানে মাহিৰ ল'ৰাৰ নিচিনা এনেকৈ কৰি আছে। আমাৰ সংগঠনক মানে তেখেতসকলে অপমান্য কৰি আছে বুলি আমি গৰিহণা কৰিছোঁ, কাৰণ আমি বাৰে প্ৰতি স্মাৰক পত্ৰ দি থাকোঁ। তেখেতসকলে এইটো গ্ৰহণো কৰে কিন্তু কাম নকৰে। আজি আমি ইয়াত প্ৰতিবাদ কৰি আছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ যে আজিৰ ভিতৰত আমাৰ ইয়াত স্পীড ব্ৰেকাৰ আমাক লাগে, আৰু স্পীড ব্ৰেকাৰ যদি আজি নিদিয়ে তো আজিৰ পৰা যেতিয়ালৈকে স্পীড ব্ৰেকাৰ ইয়াত বনাই নিদিয়ে আমি পথ অৱৰোধ কৰিম।